আজি আমাৰ মায়ে ঠাণ্ডা দিন বুলি ফাৰ্ষ্ট টাইম জুইশালীত খানা বনাবলৈ ষ্টাৰ্ট কৰিলে। বলক মায়ে কি কাটি আছে দেখাইছো। এয়া চাওক মায়ে কাটি আছে। কি হয় মা? লফা শাক মিহি কৰিছো। কিহৰ লগত বনাবা তুমি? ঔটেঙা, মাছ, দাইল, লফা শাক। এইয়া লফা শাক চিনি পাই ন? এইটোক কয় লফা শাক। আমাৰ ঘৰৰ হয় ন? ঘৰৰ। আৰু আমাৰ এই ভাতখিনি হৈ গ'ল নহয়। ইমান লেতেৰা হৈ আছে যে ঢাকনখন। ঢাকন পৰিলে আকৌ তেল পৰিলে। একচুৱেলি লফা শাকটো কিহৰ লগত খাই ভাল লাগে ন? লফা শাকটো খাই ভাল লাগে শিঙি মাছ, মাগুৰ মাছ, তাৰপিছতে কাৱৈ মাছ, সেইবোৰৰ লগত বেছি ভাল লাগে। এতিয়া নাই আৰু অভাৱী, আমি ইয়াত পাবলৈ নাই। গাঁও বাগানীয়া জেগা পালে কেতিয়াবা খাওঁ, এতিয়া নাই যিহেতু। এতিয়া এই ৰৌ মাছৰ লগতে বনাইছো আজি। ঠিক আছে, মায়ে কেনেকে বনাব আজি লফা শাক দেখাই আছো। এয়া মায়ে এতিয়া বনাই আছে। এইখিনি ৰচুন আৰু একো নিদিয়ে ৰচুনৰ বাহিৰে। পিঁয়াজ নিদিয়ে মায়ে বোলে। মাছ ভজা তেলখিনিতে দি দিলা ন? এয়া ঔটেঙা, এয়া লফা শাক। আৰু তেলো বেছি নিদিয়ে, টেঙা দিম যে অকণমান তেল দিছোঁ। তাৰপিছতে পিঁয়াজ কেলে নিদিলা? পিঁয়াজ, মা মছলা এইবোৰ পিঁয়াজ চিয়াজ নিদিয়ে, ৰচুন অকণমান দিয়ে মাছত টেঙা জোলত। সেইখিনি শাক ভাজি আছোঁ। এইখিনি খৰি দেখিছে এইখিনি? আমাৰ এইবোৰ বাহিৰৰ চৌ। আমাৰ এইটো বাহিৰৰ কিটচেন হয় মানে। কেৰাহী বটোৱা আমাৰ জুইশালী ঘৰ হয়, আপোনালোকে যি নাভাবিব। আৰু এই আমাৰ ঘৰৰ এইখিনি ৰস দৈ বুলি কয়, ৰস দৈ এইখিনি। আমাৰ ভণ্টিয়ে মূলা কাটি আছে। বাচনবিলাক চাই বেয়া লেতেৰা সেইবিলাক কমেণ্ট কৰিব নালাগে। আমাৰ বাচন বৰ্তন জুইত বনোৱা আৰু কেনেকুৱা হ'বনো? এই কমেণ্টত মানুহে বহুত কথা ক'ব। আৰু এইখিনি মাছ। ঠিক আছে, চাই থাকক। এয়া ঔটেঙা, থেতেলুৱা ঔটেঙা দেখালো। থেতেলুৱা ঔটেঙা। এয়া মায়ে নিমখ দিলে, এয়া নিমখ দি ভাজিছোঁ শাকখিনি। হালধিটো সৰু নিলগত আছে মা। তোমাৰ হাত লেতেৰা হৈ গ'ল। আকৌ মই ভাত বনাওঁ আকৌ হালধি মই ফুৰি দিম যে মাছ ভাজিটো হালধি। ঔটেঙা দিলে মায়ে, এয়া ঔটেঙাৰ লগত লফা শাকৰ লগত ভাজি মানে কি লফা শাক ঔটেঙা দিলে এইবোৰ পিঁয়াজ চিয়াজ মছলা চছলা মাছৰ লগত নিদিয়ে মানে। তেলো বেছি নিদিয়ে, তেল বেছি দিলে। কিন্তু তুমি বহুতেই ভাল পায় লফা শাক, মই ভাল নাপাওঁ অকলে। মই ইমান ভাল নাপাওঁ, তথাপিও টেষ্ট কৰি চাম বহুত দিনৰ মূৰত। টেষ্ট কৰিব দিবা নাই মোক? এই দিছে পানী চানী শুকুৱাই দিবা মানে ইয়াত। লফা শাকৰ পানীটো শুকালে পিছলটো কৰিম। ঔটেঙাৰ লগত ভাজি দিছোঁ আকৌ। তাৰপিছতে ইয়াৰ আঠাটো কমিবলৈ ঔটেঙা দিছোঁ। তাৰপিছত দাইল দি দিম। ইয়াত প্ৰেছাৰ কুকাৰত দালি ভিতৰৰ পৰা বনাই আনিছে ভণ্টিয়ে, আৰু মূলা কাটি আছে ভণ্টিয়ে। খাব মানুহে, আৰু দাইলৰ লগত মাছ নাখায় বুলি বহুতে কয় নহয়। আজি চাব দাইলে খাই ট্ৰাইল কৰিব সিহঁতি বনাই। মই ভাল পাওঁ দালিৰ লগত এনেকৈ, কিন্তু লফা শাকটো মোৰ ইমান এটা পচন্দৰ নহয়। বহুতে নাখায়। আপোনালোকে লফা শাক এনেকৈ ঔটেঙা মাছে যদি খাই পাইছে কমেণ্টত খাইছোঁ বুলি ক'ব, আৰু খাই নাই পোৱা যদি নিশ্চয় এবাৰ ট্ৰাই কৰিব। মই আশা কৰোঁ আপোনালোকে বহুত ভাল পাব। কুকাৰত দালিটো দি ল'ব আকৌ। দালিটো কুকাৰত দি কেনে তাৰপিছতে দালি যেতিয়া এইটো ভাজ খালে নহয়, এইটো ভাজ খালে তেতিয়া দালিখিনি গৰমে গৰমে কুকাৰৰ পৰা উলিয়াই ঢালি দিব লাগে। ঢালি উতলাই তাত মাছ দি পেলাই দিব লাগে, ফ্ৰাই মাছটো। বুজি পালি? ঠিক আছে, আকৌ দেখাই আছোঁ টেষ্ট কৰি। পানীখিনি থৈ লৈছে, পানীখিনি থৈ লৈ ইয়াত ঢালি দিলে দালি, গোটা দালিখিনি ভাজ খালে আকৌ দালিটো। হালধি কম হ'ব নি? মাছ আছে, মাছত ফ্ৰাইত হালধিটো বেছি দিছোঁ। ফ্ৰাই মাছত পানীখিনি দালি উতলিব এতিয়া।
মাছ উতলা পাছত দিবা মাছ উতলা পাছত এইটোৱে দিম আৰু কিমান দি উতলাবা এইটো আৰু 5 মিনিটমান মাছ এপিচ উলিয়াই দেখাই দিয়া হ'ব চাওঁ কেনেকুৱা হৈছে এপিচ বক বকাই উতলি আছে দেখিছে আপোনালোকে টেষ্ট কৰি জনাই আছোঁ মজা অকণমান টেষ্ট কৰি চাওঁ মাছটো ভাতৰ লগত খাম জাষ্ট জোলখিনিহে মেইন বহুত বঢ়িয়া হৈছে মা সঁচাকেনে সঁচাকে ভাল হৈছে ভিডিঅ' বনোৱাৰ কাৰণে নহয় এনেই ভাল লাগিছে নে সঁচাকে ক তই বিট দিয়া বহুত মজা হৈছে টেঙা তাৰপিছতে চব পাৰফেক্ট টেঙা কিমান দিব লাগিব সেইটো নকলো বাই বাই